নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটা বিশেষ নিউজ আসাম লাইভ 24 দিছে এইটো। এটা উল্লেখ কৰিছে যে জ্যোতি ডেকাক কোনে বাধ্য কৰালে পোষ্ট ডিলিট কৰিবলৈ। সো গোটেই ভিডিঅ'টো আপোনালোকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ চাব। আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিব। চাকৰিৰ দুৰ্নীতিৰ গুৰুতৰ অভিযোগেৰে ভৰিছে ফেচবুক পেজ, ঠিক আছে। সো আপোনালোকক গোটেই নিউজটো মই দেখাই দিছোঁ। ফেচবুক পেজটো আপোনালোকে প্ৰথম এবাৰ চাই লওক তেওঁ কি উল্লেখ কৰিছিলে। ইয়াতে জ্যোতি ডেকাই উল্লেখ কৰিছিলে যে 4th গ্ৰেডৰ এক্সামৰ দিনা এজন ল'ৰা 28 মান বয়স হ'ব, এটাও এনচাৰ কৰা নাই, মাত্ৰ ৰোল নাম্বাৰটো শুদ্ধকৈ লিখি থৈছে বোলে। মই সুধিলোঁ বোলে নিগেটিভ মাৰ্কছ নাই, এনে কৰি থ'ব পাৰি। তেখেতে কৈছিল মই কাম এটাত বহুত দিনৰ পৰা খাটি আছোঁ, ছাৰে কেৱল মোক এক্সামটোত বহিব দিছে, ৰোল নাম্বাৰটো শুদ্ধ হ'লেই হ'ল, কামটো হ'ব বুলি কৈছে। মানুহজনৰ মুখত এক্সাইটমেণ্ট দেখিছিলোঁ, ময়ো তেতিয়া ইমান নাভাবিলোঁ কথাটো। কালিৰ খবৰটো শুনাৰ পিছতহে কথাটো মনত পৰিল মোৰ। কিছুমানৰ চাগে আগতীয়াকৈ ঠিক হৈ আছে। চৰকাৰক দোষ দিয়া নাই, কিন্তু মই এইখিনি নোকোৱাকৈ নোৱাৰিলোঁ। মই প্ৰত্যক্ষদৰ্শী, কোনোবাই সুধিলে বুকু ফুলাই ক'ম কথাটো 101% এই সঁচা, ঠিক আছে। তেওঁ ফেচবুক পোষ্ট দিছিলে আৰু বাকীখিনি আপোনালোকে শুনি থাকক। আৰু তেওঁ উল্লেখ কৰিছে যে চবেই ভয় খুৱাই আছিল ময়ো বোলে ফচিম, সেইকাৰণে পোষ্টটো ডিলিট কৰিলোঁ। কিন্তু কথাখিনি সঁচা, 110% সঁচা। বুকু ডাঠি ক'ম মই এক্সাম দি ওলাই আহিছোঁ, এক্সাম কেনে হ'ল কিবা কিবি এনেকৈ সুধি থাকোঁতে ল'ৰাজনে তেনেকৈ ক'লে, যেনেকৈ মই পোষ্টটোত ক'লোঁ। সেইকাৰণে কালিৰ কথাটো শুনি মই কথাটো ক'লোঁ, কিন্তু কৈছোঁৱেই ক'ৰ ল'ৰা কি মই একোৱেই নাজানো, একো প্ৰমাণ নাই মোৰ হাতত। সেইকাৰণে অসম চৰকাৰ আৰু পুলিচ প্ৰশাসনক এনেবোৰক ধৰিব অনুৰোধ জনালোঁ। সি সঁচা কৈছে নে মিছা কৈছে মই নাজানো, কিন্তু মোক যি কৈছে সেইখিনি সঁচা। চ' পোষ্টটো আপোনালোকে দেখা পালেই। আৰু নেক্সটটো মই শুনাই দিছোঁ। কিন্তু এই পৰ্টেলবোৰে স্ক্ৰীনশ্বট ৰাখি কি ভাবে শ্বেয়াৰ কৰিছে নাজানো, আৰু কিছুমানে কৈ আছে মই ফেমাছ হ'বলৈ এইবোৰ কৰিছোঁ। এক্সাম মোৰ বেয়া হৈছে, গতিকে ঘৰৰ মানুহে গম পাব বুলি এইবোৰ নাটক। মোক পুলিচে ধৰি থ'ব, এনে কিবা কিবি বহুত শুনাই আছে। কিন্তু মই চৰকাৰক দোষ দিয়া নাই। আৰু কমেণ্ট বক্সত বহুতেই কৈ আছে যে বহুতেই বোলে এনেকুৱা কথা শুনিছে। বাকীবোৰে যেনেকৈ শুনিছে ময়ো তেনেকৈ শুনিছোঁ। যদি এনেবোৰ ঘটনা হৈ আছে তেন্তে চৰকাৰে উচিত ব্যৱস্থা ল'ব লাগে, তাকে কৈছোঁ। কিন্তু পৰ্টেলবোৰে যেনেকৈ শ্বেয়াৰ কৰি আছে মোক ফচাইহে এৰিব যেন পাওঁ। পোষ্টটো শ্বেয়াৰ কৰি অলপ হেল্প কৰি দিবা। বেলেগক ব্যৱহাৰ কৰি চৰকাৰক দোষ দিব নাপায় এনেকৈ। মই চৰকাৰক একো কোৱা নাই আৰু কেলেংকাৰী হৈছে নে কি এইবোৰ একোৱেই কোৱা নাই, মাত্ৰ কথাটো কৈছিলোঁ। কওঁ কিবা বনাই দিয়ে কিবা নিউজ, তেওঁ এনেকৈ। আৰু মই কোনো ৰাজনৈতিক দল বা ছাত্ৰ সংগঠনৰ লগত জড়িত নহয়। চৰকাৰৰ বিৰুদ্ধে মোৰ একাউণ্টত একো পোষ্ট নাপায়। মই কেৱল ধোনী কোহলি জুবিনৰ তৰ্ক কৰিয়ে বা ধেমেলীয়া পোষ্ট কৰিয়ে ফেচবুকটোত থাকোঁ। ধন্যবাদ। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। আসাম লাইভ 24ত পাইছিলোঁ, ফেচবুক পোষ্টত পাইছিলোঁ এইটো পোষ্ট। চ' এই পোষ্টটো আপোনালোকক মই জনাই দিলোঁ। চ' আপোনালোকে এবাৰ চাই লওক। এই পোষ্টটোত গৈ আপোনালোকে চাব পাৰিব, আসাম লাইভ 24ত গৈ আপোনালোকে চাব পাৰিব, ঠিক আছে। মই ফেচবুকত পাই স্ক্ৰীনশ্বট মাৰি আপোনালোকক জনাই দিলোঁ। মোৰ ইউটিউব ফেমিলিক মই জনাই দিলোঁ কথাটো। চ' আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।